চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছোঁ সেইটোৱে মেইন কাৰণ NDA হিচাপে 80+ অল আছাম 80+। এক্সিট পল নহয় আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ অপিনিয়ন মতামত দি আছে যিখিনি সাৰ্ভে কৰি পেলাই পাইছে ইহঁতে কি ধৰণৰ সাৰ্ভে কৰিছে ইহঁতৰ কথা আমাৰ BPF সাৰ্ভে মতে আমি হাৰা নাই আমি জিকিছে তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে 4 তাৰিখতে কিন্তু আমাৰ BPF দলৰ সাৰ্ভে মতে 15টা বাস মন্ত্ৰী ডাঙৰ কথা নহয় আমি আমাৰ কথাটো হ'ল BTCটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত মন্ত্ৰী সেকেন্ডাৰী প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছোঁ সেইটোৱে মেইন ইয়াৰ ওপৰতহে আমি কাম কৰিব মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে এই মন্ত্ৰী ডাঙৰ কথা নহয় BTCটো ষ্ট্ৰেংথেন কৰাটোৱে আচল আমাৰ দলৰ সেইটোৱে আলোচনা কৰিছে মন্ত্ৰী ডাঙৰ কথা নহয় মন্ত্ৰীটো দিলে ল'ম নিদিলেও নাই কিন্তু BTCটো আসল BTCটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে এইটোৱে মেইন এজেণ্ডা বাছ